ৰাতিপুৱা সোনকালে উঠিম বুলি ভাবিলোঁ হয়, কিন্তু দেৰি হৈ গ'ল আৰু লাইটকেইটা এতিয়া দি লৈ মই ঘৰকেইটা মুচি লৈছোঁ, মানে সাৰো ল'লোঁ দেই, আৰু সাৰি মেলি লৈ মুচিও ল'লোঁ। আৰু যিহেতুকে সাৰি পোৱাত অকণমান দেৰি হৈ গ'ল, আৰু যিহেতুকে আজি মহালয়া আছিলে সেইটো কাৰণত মই সোনকালে উঠিছিলোঁ। মই আগতে নুঠোঁ দেই, আজি মহালয়াৰ কাৰণে মই সোনকালে ঘৰ দুৱাৰ মুচি সাৰি পুচি উঠিলোঁ এতিয়া সোনকালে। সেয়াই আৰু সকলো কাম শেষ কৰোঁতে বহুত বেছি দেৰি হৈ গ'ল। এতিয়া ৰেডি কৰিছোঁ, মানে ঘৰৰ চাকি ধূপ দি দিলোঁ, আৰু এতিয়া মন্দিৰত দি আহোঁ, দুৰ্গা মন্দিৰত। সকলো কাম শেষ কৰি মেলি হোৱালৈকে বহুখিনি বেছি দেৰি হৈ গ'ল, আৰু এতিয়া চাকি ধূপখিনি জ্বলাই লওঁ আৰু ৰ'ব। আৰু চাকি গছি দি ল'লোঁ, আৰু ভিতৰত যিহেতুকে পৰ্দা টনা আছে, দেৱী বনাই আছে, আৰু সেইখিনি আপোনালোকক দেখুওৱা নাই, আৰু ফুলো দি দিলোঁ, আৰু অকণমান ৰাম মন্দিৰটো দেখাই দিছোঁ। ৰাতিপুৱাৰ ভাগত সকলো কাম হোৱা নাই, বহুখিনি আছে আৰু কৰিব। ৰাম মন্দিৰ দেখালোঁ আপোনালোকক, আৰু খুৰী আৰু মই এতিয়া আকৌ মানে ফুৰিবৰ কাৰণে ওলাই আহিছোঁ। আৰু আমাৰ মানে সেইটো মানে আমাৰ ৰাস্তাৰ কাষত আৰু মানে কিবা কিবি কৰিছে কিজানি, মই দেখাই নাই, ওলাই নহয় আমাৰ। আৰু আমি এইখিনি পৰা চাই আহোঁ ৰাতিপুৱাৰ ভাগত। আৰু পূজা যিহেতুকে আহিল, অহাকালি আমাৰ শোভাযাত্ৰা প্ৰথম আৰম্ভ, আৰু চাই থাকিব, সকলোখিনি দেখুৱাম, আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাই থাকিব। আৰু এইফালে পেণ্ডেল ৰেডি হৈছে, আৰু এইফালে মীনা বজাৰো আহিছে, মীনা বজাৰ নে কি বুলি কয় নাজানো, চকৰিটো ৰেডি কৰিছে। আৰু আজি আকৌ আমি লাড়ু বনাব ওলাইছোঁ, লাড়ু, আৰু যিহেতুকে অহাকালি শোভাযাত্ৰা অনুষ্ঠান, আমাৰ এতিয়া লাড়ু বনোৱা প্ৰগ্ৰেম চলি আছে। মুনু বাইদেউ ভাজি আছে নাৰিকল, আৰু সেইফালে বাইদেউ বহাইছে কি মিঠা বগাইছে, সেইফালে দেখাইছোঁ আপোনালোকক আগতে। আৰু এইফালে নাৰিকল ৰুকি থোৱা আছে, এইফালে বাইদেউ নাৰিকল ৰুকি আছে। সকলোৱে কামত ব্যস্ত মানে পূজালৈকে, আৰু পূজাৰ আগত ঘৰৰ কাম এৰি ৰাইজৰ কাৰণে কৰি থকা হৈছে। আৰু কবিতা বাইদেউ এইফালে নাৰিকল ৰুকি আছে, নাৰিকল ৰুকা হ'লে ন, আৰু বেছি নাই। এইফালে খুৰীয়ে ৰুকি আছে, আৰু সকলো ব্যস্ত। আৰু এইফালে কি গধূলি খুৰী কি কৰিছে, খানা যোগাৰ। এইফালে মানে নাৰিকল ৰুকা হোৱাৰ পিছত আমি লাড়ু বান্ধি খানা খাম, এইফালে খিচাৰি। আৰু এইখিনি ৰুকা হৈ গ'ল, আপোনালোকক দেখুৱাই নহ'ল, নাৰিকল থোৱা আছে এইখিনি। আৰু বাকী পখিলা বাইদেউ আৰু বাইদেউ মানে গেছ জ্বলোৱা মাষ্টৰটো কোন আপুনি, পখিলা বাইদেউ এই ডাঙৰ গেছবিলাক জ্বলাব পাৰে, তেওঁ মানে হেল্প কৰি আছে আমাৰ ইফালে। তাৰপিছত আৰু দেখাইছোঁ আপোনালোকক, একদম লাড়ু বনোৱা সকলোখিনি দেখুৱাম, আৰু চাই থাকিব সকলোখিনি। আৰু এতিয়া নাৰিকল ভাজা হৈ গ'ল, এতিয়া লাড়ু বনোৱাত ব্যস্ত সকলো। আৰু খুৰীহঁত মানে কোন ক'ত বহিছে ঠিক নাই, গৰমৰ উৎপাতত ৰ'দতো বহি লৈছে। আৰু এইফালেও বনাইছে, সকলো ব্যস্ত। মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, ময়ো বনাই আছোঁ দে, মোক বনাই নাথাকিব বুলি, মানে মই ভিডিঅ' কৰিছোঁ বুলি ভাবিব নালাগে, মই অকণমান জাষ্ট দেখাইছোঁ, তাৰপিছত আকৌ লাড়ু বনাইছোঁ, আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু মামীহঁতে বনাইছে, এইটো চিন থাকি যাওক, হয়নে? আৰু এইফালে আমাৰ নাৰিকলৰ চেনি লাড়ু কমপ্লিট হৈ গ'ল। এইবাৰ আমি মিঠাই বনাম, আৰু মিঠাই এইফালে ভাজি আছে, আৰু এইফালে মিঠাই এনেকুৱা হৈছে, এইকেইটা হ'ব অকল মিঠাইৰ লাড়ু। মিঠাই লাড়ুকেইটা যিহেতুকে অকণমান সময় লাগিব, কাৰণ মিঠাইটো ইমান বেছি ভাল নাছিলে, কিবা মিঠাইবিলাক আজিকালি বেয়া হৈছে। মই ঘৰতো মিঠাই আনিছোঁ, মিঠাইবিলাক কিবা বহি বহি যায়, ডাঙৰ এটা কি টুকুৰা হৈ থাকে, আৰু পখিলা বাইদেউ তেনেকৈ বনালে। তাৰপিছত এইফালে আকৌ খিচাৰি বহা গৈছে, আৰু আনপিনে আমি এতিয়া লাড়ুকেইটা বনাই লওঁ, যিহেতুকে দুৰ্গা পূজাৰ লাড়ু, আৰু আমি দুৰ্গা দেৱীৰ নাম দি দি আমি লাড়ু বান্ধি আছোঁ, মানে আগৰকেইটাও আমি তেনেকৈ গাই গাই লাড়ুকেইটা বনালোঁ, আৰু এইবাৰো আমি গীত দিয়ে নাম দি দি দিয়া নাম দি দি লাড়ু বান্ধি আছোঁ।
আৰু লাড়ু বন্ধা হৈ গ'ল। এতিয়া খিচাৰি খাইছোঁ, বহুত বেছি দেৰি হৈ গ'ল। এতিয়া 4:30 হৈ গ'ল। এতিয়া আমি খিচাৰি খাই মেলি ঘৰত যাব লাগে। গধূলি খোৱা নাই ন? আৰু লাড়ু বনাই খিচাৰি খাই ভাগৰে লাগিল। আৰু এতিয়া ইৰা বাইদেউ বিলাই আছে পাপৰ আৰু চালাড নহয় কি কয় আচাৰ আৰু খিচাৰি। আৰু এনেকৈ খালোঁ। খাই মেলি সোনকাল ঘৰত যাব লাগিল। এতিয়া 5টাই বাজে ব'লক। আৰু এইমাত্ৰ আহি গা পা ধুই চাকি বন্তি দি উঠিলোঁ। আৰু এতিয়া আপোনালোকক মই অকণমান মানে বাহিৰৰ পৰা মানে আমাৰ দুৰ্গা পূজাৰ দৃশ্যটো দেখুৱাম। আৰু গধূলি পৰত মহালয়াৰ দিনাখন কেনেকুৱা হৈছে সকলোখিনি দেখুৱাম। ৰ'বক মানে ওপৰৰ পৰাই এয়া এতিয়া মন্দিৰত লাইট দিয়া হৈছে আৰু কাম আছে, বহুত কাম ৰৈ আছে, আজি সম্পূৰ্ণ হোৱা নাই, কালিলৈ হৈ যাব। আৰু ধুনীয়া দৃশ্য। আৰু মোৰ জৰিয়তে এনেকুৱাকৈ দেখা পাই থাকিব মানে এতিয়া মই ৰেগুলাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব চেষ্টা কৰিম। মানে কি হ'ল পূজা আৰু আজিলৈ ইমানেই। আৰু মোৰ জৰিয়তে ধুনীয়া মানে দুৰ্গা পূজাৰ ভিডিঅ' পাবলৈ আপোনালোকে যদিহে আজি নতুনকৈ চাইছে তেতিয়াহ'লে নতুন হয়, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব নাপাহৰিব আৰু কমেণ্টটো কৰিব, তেতিয়া ভাল লাগে। আৰু অহাকালিলৈ ৰেডি কৰোঁ, মানে কিবা কিবি কৰিবলগীয়া আছে, এতিয়াই কৰি থ'ব লাগিব। ৰাতিপুৱা যিহেতুকে সুবিধা হৈ যাব সকলোখিনি কৰিবৰ কাৰণে। অহাকালি আমাৰ শোভাযাত্ৰা অনুষ্ঠান, আৰু এইবাৰ শোভাযাত্ৰা অনুষ্ঠানটো খুব এটা মানে ভাল লগা হ'বলৈ গৈ আছে। আৰু আপোনালোকে যিহেতুকে 100 বছৰ গমেই পাইছে, আৰু তাৰ গতিকে ভালেই হ'ব। আৰু আপোনালোকে চাই থাকিব। আজিলৈ ইমানে, আহিছোঁ।